প্ৰশ্নৰ উত্তৰ দেচোন ওকে স্যাৰ আপুনি প্ৰশ্নটো সুধক লগালগ মই আপোনাক উত্তৰ দিম ভাতৰ লগত পানী খোৱা নিচিনা স্যাৰ তই কচোন যে ৰাৱণে সীতাক কিয় হৰণ কৰি আনিছিল সেইটোৱে স্যাৰ মেইন কথাটো এই ৰাৱণে চাগে যুগ বিয়োগ পূৰণ অংক কৰিব পৰা নাছিল কৰিব নেজানিছিল সেইকাৰণে ডাইৰেক্ট হৰণ কৰি দিলে মাক্কা মহাপণ্ডিত মই সেইটো যুগ বিয়োগ পূৰণ হৰণৰ কথা কোৱা নাই এই সীতাক যে হৰণ কৰি নিছিল তাৰ মানে কিডনেপ কৰি নিছিল কেছটো কি আপুনি সেইটো কথা সুধিছে মই কি পঢ়ি থকা ল'ৰা আমি স্যাৰ আমাৰ স্যাৰ ব্ৰেইনটো অলপ মানে স্পীড চলাচল কৰি থাকে তো আপুনি হৰণৰ কথা ক'লে ডাইৰেক্ট মানে যুগ বিয়োগ পূৰণ হৰণৰ কথা পালোগে হ'ব দিয়ক স্যাৰ এটা কাহিনী আছে আপুনি শুনক গম পাই যাব কাহিনীয়ে কওঁ না কিয়ে কওঁ না ৰচনাই কওঁ না মুঠতে উত্তৰটো দে স্যাৰ প্ৰথমতে আপুনি জানি লওক যে আমাৰ ভগৱান শ্ৰীকৃষ্ণই ৰাম আৰু সীতাক এটা এটা সৰু সৰু শক্তি দিছিল যিটো শক্তি শুনিবলৈ সৰু কিন্তু কামত বিৰাট খাতৰা স্যাৰ লগতে স্যাৰ আপুনি তো গম পায় ৰাৱণৰ সাম্ৰাজ্য গোটেই লংকাখন সোণেৰে ভৰপূৰ ইফালে গ'লেও সোণ সিফালে গ'লেও সোণ ইফালে গ'লেও সোণ সিফালে গ'লেও সোণ মুঠতে স্যাৰ সোণ 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 গোটেই সোণ তাকেহে সোণ ৰূপৰ কথা পাছত কবি মেইন কথাটো কৈ যা হয় স্যাৰ লগতে গোটেই সোণেৰে ভৰপূৰ হৈ থকা এই সাম্ৰাজ্যখন লংকাখন স্যাৰ কানো ৰাজত্ব কৰিবলৈ মন নেযাব আপোনাৰো যাব দিয়কচোন মোৰো যাব স্যাৰ আৰু স্যাৰ ইটো সিটো কৰি ৰাম লক্ষ্মণ হনুমান সীতা সকলোৱে মন গ'ল লংকালৈ যাবলৈ লংকা ৰাজত্ব কৰিব সোণৰ কাঁহীত ভাত খাব সোণৰ বস্তু পিন্ধিব সোণৰ লেটিঙত হাগিব মুঠতে স্যাৰ কল্পনা 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 ইমানেই কল্পনা কৰিলে যে 10 ছেকেণ্ডৰ ভিতৰত মানে স্যাৰ 10 ছেকেণ্ডৰ ভিতৰত ৰামে এখন নকলি চাৰ্টিফিকেট উলিয়াই ভগৱান শ্ৰীকৃষ্ণৰ পৰা এটা পাৰমিশন উলিয়ালে আৰু সেই পাৰমিশনৰ ভিত্তিত শ্ৰীকৃষ্ণই ৰাম আৰু সীতাক দুটা বেলেগ বেলেগ শক্তি দিলে কি হয় স্যাৰ আৰু সেই শক্তি দুটাৰ দ্বাৰা মানে ৰাম আৰু সীতাই যে শক্তি দুটা লাভ কৰিছিলে সেই শক্তি দুটাৰ দ্বাৰা সিহঁতে লংকাখন সহজতে আক্ৰমণ কৰিব পাৰিব ৰাজত্ব কৰিব পাৰিব মানে হয় স্যাৰ ইমানলৈকেতো সকলো ঠিকেই আছিল তেওঁলোকৰ কথাবিলাক সিক্ৰেট হৈ আছিল কিন্তু স্যাৰ দুদিনমানৰ পাছত তেওঁলোকৰ ওচৰলৈ মিডিয়া লাইন লাগি গ'ল আৰু মিডিয়াৰ উৎসাহত মিডিয়াৰ আনন্দত সিহঁতে কৈ পালে সকলো সঁচা কথা লগালগ টিভি কাগজে পত্ৰই বাতৰি কাগজ নিউজ পেপাৰ ইণ্টাৰনেট সকলোতে ভাইৰেল হৈ গ'ল যে ভগৱান শ্ৰীকৃষ্ণই ৰাম আৰু সীতাক দুটা শক্তি দিছে আৰু সেই শক্তি দুটাৰ দ্বাৰা সহজতে লংকাখন ৰাজত্ব কৰিব পাৰিব তাকেইতো স্যাৰ কি কৰিব উপায়টোতো নাই সেইটো সময়ত ৰাৱণেও পুৰা বাতৰি কাগজ পঢ়িছিল লগতে টিভি চাইছিল আৰু টিভিত দেখিলে যে এনেকৈ 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 ৰাম সীতাই আক্ৰমণ কৰিব লংকা আৰু ৰাজত্ব কৰিব নিউজটো শেষ হোৱাৰ পাছতে নিউজটো শুনাৰ পাছতে ৰাৱণৰ এনেকুৱা খং উঠিলে আৰু সকলো সৈন্য সামন্ত উলিয়াই একেবাৰে পালেহি অযোধ্যাত হয় স্যাৰ ৰাৱণেতো গোটেই সৈন্য সামন্ত লৈ আহিছে আৰু আনফালে সীতাই ঘৰত অকলে ভাত ৰান্ধি আছিল আৰু 1 মিনিটো সময় নষ্ট নকৰি ৰাৱণে সীতাক একেবাৰে হৰণ কৰি লংকালৈ লৈ গ'ল স্যাৰ আপুনি গ'লগে